নমস্কাৰ ফ্ৰেণ্ডছ, অসমৰ সাধাৰণ জ্ঞানৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 20টাকৈ অতি গুৰুত্বপূৰ্ণ জিকে MCQ কুৱেশ্যনছ। তেন্তে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যন দিয়া আছে, ইন উইচ ডিষ্ট্ৰিক্ট দ্য সূৰ্য পাহাৰ ইজ লোকেটেড। শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰ হ'ব বি, গোৱালপাৰা ডিষ্ট্ৰিক্টত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত। বন্ধুসকল আমি অপশ্যনবোৰ নকওঁ, অপশ্যনবোৰ ক'লে মিছাতে টাইম নষ্ট হয়। কুৱেশ্যন নম্বৰ ছেকেণ্ডত দিয়া আছে আমাৰ, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ এক্ট্ৰেছ টু উইন নেশ্যনেল এৱাৰ্ড আণ্ডাৰ দ্য বেষ্ট এক্ট্ৰেছ কেটাগৰী। শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী কোন আছিল? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰ হ'ব মলীয়া গোস্বামী। অপশ্যন নম্বৰ ডি, বেষ্ট এক্ট্ৰেছ এৱাৰ্ড পোৱা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী আছিলে মলীয়া গোস্বামী। কুৱেশ্যন নম্বৰ 3 বন্ধুসকল, কুৱেশ্যন নম্বৰ 3 দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য আছাম এছেম্বলি। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিলে? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰ হ'ব বাবু বসন্ত কুমাৰ দাস। বসন্ত কুমাৰ দাস আছিলে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ। বন্ধুসকল আৰু এটা কথা মনত ৰাখিব, বৰ্তমানৰ অধ্যক্ষ হ'ল বিশ্বজিৎ দৈমাৰী। কুৱেশ্যন নম্বৰ 4, হু ইজ নন এজ দ্য ফাদাৰ অফ আছামিজ প্ৰ'জ লিটাৰেচাৰ। অসমীয়া গদ্য সাহিত্যৰ পিতৃ হিচাপে কাক জনা যায়? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰ হ'ব ভট্টদেৱ। ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি জনা যায়। বন্ধুসকল মনত ৰাখিব, ভট্টদেৱৰ প্ৰথম গদ্য সাহিত্য আছিলে কথাগীতা। ভট্টদেৱে লিখি উলিওৱা প্ৰথম যিখন গদ্য আছিলে এইটো আছিলে কথাগীতা। কুৱেশ্যন নম্বৰ 5, হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিশ্যনাৰ অফ আছাম। অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিলে? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰ হ'ব ডেভিড স্কট। ডেভিড স্কট আছিলে অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত। কুৱেশ্যন নম্বৰ 6 দি আছে, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ হাইকোৰ্ট অফ আছাম নাও নন এজ গুৱাহাটী হাইকোৰ্ট। অসমৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিলে? বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নামেৰে পৰিচিত। যিটো অসমৰ উচ্চ ন্যায়ালয় বৰ্তমান বন্ধুসকল, অসমৰ উচ্চ ন্যায়ালয়ৰ বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয় বুলি জনা যায়। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম যিটো মুখ্য ন্যায়াধীশ আছিলে ই আছিলে R.F. লজ। অপশ্যন নম্বৰ বি টু ইয়াৰ শুদ্ধ এনচাৰ। প্ৰথম মুখ্য ন্যায়াধীশ আছিলে R.F. লজ। আৰু বৰ্তমানৰ মনত ৰাখিব বন্ধুসকল, বৰ্তমান যিটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ই হ'ল সন্দীপ মেহতা, হ'ল বৰ্তমানৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতা। কুৱেশ্যন নম্বৰ 7, ইন উইচ ইয়াৰ মল্লদেৱ নৰনাৰায়ণ একুৱাৰ্ড দ্য টাইটেল নাৰায়ণ। কোন বছৰত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰিছিল? বন্ধুসকল যিটো আমি ৰজা নৰনাৰায়ণ বুলি জানো, ইয়াৰ আচলতে প্ৰকৃত নামটো হ'ল মল্লদেৱ। ই নৰনাৰায়ণ উপাধিটো কেতিয়া লাভ কৰে? ই নৰনাৰায়ণ উপাধিটো লাভ কৰে 1540 চনত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব চি। যেনেকৈ চিলাৰায়ৰ প্ৰকৃত নাম হ'ল শুক্লধ্বজ। আৰু এটা কথা মনত ৰাখিব বন্ধুসকল, যিটো নেকি কোচ ৰাজত্ব, কোচ বংশ প্ৰতিষ্ঠা কৰিছিলে বিশ্বসিংহ, প্ৰতিষ্ঠা কৰিছিলে 1515 চনত। আৰু ইয়াৰ প্ৰথম ৰজা আছিলে বিশ্বসিংহ নিজে। আৰু কোচ ৰাজত্বৰ যিটো মানে বিখ্যাত ৰজা ই আছিল নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 8 দি আছে বন্ধুসকল, হোৱাট ইজ দ্য কেপিটেল অফ কাছাৰী কিংডম। কছাৰী ৰাজ্যৰ ৰাজধানী কি? আৰু ইয়াৰ শুদ্ধ এনচাৰ হ'ব ডিমাপুৰ। ডিমাপুৰ হ'ল কছাৰীসকলৰ ৰাজধানী আছিলে ডিমাপুৰ। কুৱেশ্যন নম্বৰ 9, বাই পপুলেশ্যনছ আছাম ইজ দ্য লাৰ্জেষ্ট ষ্টেট অফ ইণ্ডিয়া। জনসংখ্যা হিচাপত অসম ভাৰতৰ বৃহত্তম ৰাজ্য কিমানতম? বন্ধুসকল জনসংখ্যা হিচাপত অসম হ'ল ভাৰতৰ 15তম ৰাজ্য। আৰু যদি আমি এৰিয়া হিচাপত ক'ব যাওঁ, এৰিয়া হিচাপত ক'ব গ'লে অসম হ'ল ভাৰতৰ 16তম ৰাজ্য। এনে বন্ধুসকল পপুলেশ্যন জনসংখ্যা হিচাপত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ, আৰু জনসংখ্যা হিচাপত আটাইতকৈ সৰু ৰাজ্যখন হ'ল ছিকিম। আৰু যদি আমি ক্ষেত্ৰফল অৰ্থাৎ মাটিকালি হিচাপত ক'ব যাওঁ, তেতিয়াহ'লে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হ'ল ৰাজস্থান। আৰু যদি আমি আটাইতকৈ সৰু ৰাজ্যখন ক'ব যাওঁ এৰিয়া হিচাপত, তেতিয়াহ'লে গোৱা। বন্ধুসকল আমি যদি অসমৰ কথা ক'বলৈ যাওঁ, অসমৰ আটাইতকৈ জনসংখ্যা থকা জিলাখনৰ নাম হ'ল নগাঁও, আৰু জনসংখ্যা কম থকা জিলাখনৰ নাম হ'ল ডিমা হাছাও। মাটিকালি হিচাপত যদি ক'ব যাওঁ, মাটিকালি হিচাপত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট হ'ল অসমৰ আটাইতকৈ ডাঙৰ জিলা, আৰু মাটিকালি আটাইতকৈ কম থকা জিলাখনৰ নাম হ'ল চাউথ চালমাৰা মানকাছাৰ। এইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 10 দি আছে আমাৰ, হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য আছাম ডেইলি ইংলিছ নিউজ পেপাৰ দ্য আছাম ট্ৰিবিউন। অসমীয়া দৈনিক বাতৰি কাকত দ্য আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক কোন? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰ হ'ব বি, ৰাধা গোবিন্দ বৰুৱা। আৰু এইখন তোমাৰ পাব্লিছ হৈছিলে 4 আগষ্ট 1939। 1939 চনৰ 4 আগষ্ট তাৰিখে আছাম ট্ৰিবিউন পাব্লিছ হৈছিলে, আৰু পাব্লিছ হৈছিলে গুৱাহাটী আৰু ডিব্ৰুগড়ত। কুৱেশ্যন নম্বৰ 11, হিমন্ত বিশ্ব শৰ্মা ইজ দ্য চিফ মিনিষ্টাৰ অফ আছাম। হিমন্ত বিশ্ব শৰ্মা অসমৰ
ডেষ্ট মুখ্যমন্ত্ৰী কিমানতম মুখ্যমন্ত্ৰী বন্ধুসকল মনত ৰাখিব হিমন্ত বিশ্ব শৰ্মা হ'ল অসমৰ 15তম মুখ্যমন্ত্ৰী অৰ্থাৎ 15 নম্বৰ মুখ্যমন্ত্ৰী অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে কোন বন্ধুসকল মনত ৰাখিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু দ্বিতীয়জন আছিলে কোন বিষ্ণুৰাম মেধি তৃতীয়জন আছিলে বিমলা প্ৰসাদ চলিহা আৰু বেছি মনত ৰাখিব দৰকাৰ নাই প্ৰথম তিনিটা মনত ৰাখিব আৰু লাষ্টৰটো মনত ৰাখিব Question number 12 The foundations of nationalist historiography in Assam was laid by অসমত জাতীয়তাবাদী ব্ৰঞ্জী লেখাৰ ভেটি কোনে স্থাপন কৰিছে বন্ধুসকল ইয়াৰ উত্তৰ আনসাৰ হ'ব এছ.কে. ভূঞানে অসমত জাতীয়তাবাদী ব্ৰঞ্জী লেখাৰ ভেটি স্থাপন কৰিছিলে Question number 13 দিয়া আছে আমাৰ According to the 2017 11 census total number of elephant in Assam 2017 চনৰ হাতী লোকপিয়ল অনুসৰি অসমত মুঠ হাতীৰ সংখ্যা কিমান বন্ধুসকল ইয়াৰ উত্তৰ আনসাৰ হ'ব ডি 5719 এইটো ইমান ইম্পৰ্টেণ্ট নহয়ও তথাপিও নোট কৰি ৰাখিব Question number 14 Which state is not covered under the jurisdictions of Guwahati High Court কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয় বন্ধুসকল এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ যিটো নেকি ত্ৰিপুৰা আছে ত্ৰিপুৰা গুৱাহাটী হাইকোৰ্টৰ অন্তৰ্ভুক্ত নহয় বাকী নাগালেণ্ড অপশ্যনবোৰ দি আছে বাকী নাগালেণ্ড মিজোৰাম অৰুণাচল প্ৰদেশ গোটেইকেইটা গুৱাহাটী হাইকোৰ্টৰ অন্তৰ্ভুক্ত পৰে কিন্তু যিটো ত্ৰিপুৰা আছে ত্ৰিপুৰা নিজাববীয়াকৈ হাইকোৰ্ট আছে Question number 15 Assam Medical College was formerly known as অসমৰ চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত গৈছিল বন্ধুসকল অসমৰ যিখন চিকিৎসা মহাবিদ্যালয় পূৰ্বতে এখন বেৰি হোৱাইট মেডিকেল স্কুল বুলি জনা গৈছিলে আৰু ই বৰ্তমান ডিব্ৰুগড় জিলাত অৱস্থিত মনত ৰাখিব Question number 16 In which year Anwara Taimur became Assam first and only female chief minister কোন বছৰত আনোৱাৰা টাইমুৰ অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী আছিলে বন্ধুসকল অপশ্যন নম্বৰ বি ইয়াৰ শুদ্ধ আনসাৰ 1980 চনত সৈয়দা আনোৱাৰা টাইমুৰে অসমত প্ৰথম যি নেকি মহিলা মুখ্যমন্ত্ৰী ইয়ে 1980 চনত হৈছিল সৈয়দা আনোৱাৰ অসমৰ একমাত্ৰ এতিয়ালৈ কোনেও হৈ পোৱা নাই মহিলাৰ ভিতৰত মুখ্যমন্ত্ৰী Question number 17 Total number of World Heritage Site in Assam অসমৰ মুঠ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা কিমান বন্ধুসকল ইয়াৰ শুদ্ধ আনসাৰ হ'ব 2 অসমত 2খনে বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে এইকেইখন হ'ল কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানাস নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাস ৰাষ্ট্ৰীয় উদ্যান হ'ল অসমৰ দুখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ ভাৰতত মুঠ সংখ্যা হ'ল বন্ধুসকল মনত ৰাখিব এটা কথা ভাৰতত মুঠ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা হ'ল 40 তাৰে ভিতৰত 32খন হ'ল কালচাৰেল ক্ষেত্ৰত 7খন হ'ল নেচাৰেল আৰু এখন হ'ল কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক টোটেল ভাৰতত 40খন তাৰে ভিতৰত 32খন কলা সংস্কৃতি ক্ষেত্ৰত 7খন হ'ল প্ৰকৃতি ক্ষেত্ৰত আৰু এখন হ'ল কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক Question number 18 Which one of the following district is not under the BTAD council তলৰ কোনখন জিলা BTAD পৰিষদত অধীনত নহয় বন্ধুসকল ইয়াৰ উত্তৰ আনসাৰ হ'ব গোৱালপাৰা BTAD নপৰে কিয়নো BTAD 4খন জিলা আছে বন্ধুসকল মনত ৰাখিব এইকেইখন হ'ল কোকৰাঝাৰ বাক্সা ওদালগুৰি আৰু চিৰাং এই চাৰিখন ডিষ্ট্ৰিক্ট লৈ BTAD গঠন হৈছে BTAD গঠন হৈছে বন্ধুসকল 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে এইটো মনত ৰাখিব এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু এইটো কুৱেশ্যনছ APR 2022ত আহিছিলে Question number 19 The first book fair in Assam was held at অসমৰ প্ৰথমখন গ্ৰন্থমেলা ক'ত অনুষ্ঠিত হৈছে বন্ধুসকল ইয়াৰ শুদ্ধ আনসাৰ হ'ব নগাঁৱত প্ৰথম গ্ৰন্থমেলা অনুষ্ঠিত হৈছিলে Question number 20 Which place is well known for its bell metal craft কোনখন ঠাই বেল মেটেল ক্ৰাফ্টৰ বাবে সুপৰিচিত বন্ধুসকল এই কুৱেশ্যনটো মোক অলপ খেলিমেলি লগাইছে মোৰ মতে ইয়াত হ'ব লাগে কোনখন ঠাই অসমৰ কাঁহ শিল্পৰ বাবে বিখ্যাত কাঁহ শিল্পৰ বাবে ইয়াৰ শুদ্ধ আনসাৰ হ'ব হাৰ্থেবাৰী কাঁহ শিল্পৰ বাবে বিখ্যাত আমি জানো বেল মেটেল নহয় পেলাই এইটো ব্ৰাছ মেটেল হ'ব লাগিছিলে আপোনালোকে বন্ধুসকল কমেণ্টত জনাব আপোনালোকৰ মতামতটো Question number 21 Who was the first Assamese Chief Justice of Guwahati High Court গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিলে বন্ধুসকল এইবাৰ কৈছে অসমৰ পৰা হোৱা অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিলে এইটো হ'ব হলিৰাম ডেকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ব্যক্তি আছিলে যিয়ে মুখ্য ন্যায়াধীশ আছিলে Question number 22 Which day is observed as Rhino Day in Assam কোনটো দিন অসমত গড় দিৱস হিচাপে পালন কৰা হয় বন্ধুসকল ইয়াৰ শুদ্ধ আনসাৰ হ'ব 22 ছেপ্টেম্বৰ মনত ৰাখিব 22 ছেপ্টেম্বৰ তাৰিখে অসমত গড় দিৱস হিচাপে পালন কৰা হয় আৰু এনেকা দিৱস হিচাপত বহুত ধৰণৰ কুৱেশ্যন আহে বন্ধুসকল যেনেকৈ 8 মে তাৰিখে ৰেড ক্ৰছ দিৱস পালন কৰা হয় 17 জানুৱাৰী শিল্পী দিৱস এনেকা কুৱেশ্যনবোৰ মনত ৰাখিব Question number 23 In which year
Satriya is recognized as classical dance by Sangeet Natak Academy in India. কোন বছৰত ভাৰতৰ সংগীত নাটক একাডেমীয়ে সত্ৰীয়াক শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিছে? অসমৰ যিটো শাস্ত্ৰীয় নৃত্য এইটো হ'ল সত্ৰীয় নৃত্য আৰু ইয়াক ভাৰত চৰকাৰৰ পৰা ভাৰতৰ সংগীত নাটক একাডেমীয়ে স্বীকৃতি দিছে 2000 চনত। 2000 চনত শাস্ত্ৰীয় নৃত্য সত্ৰীয়াক শাস্ত্ৰীয় নৃত্য হিচাপে গ্ৰহণ কৰিছে। আৰু ভাৰতত মুঠ 8টা শাস্ত্ৰীয় নৃত্য আছে। তাৰে ভিতৰত যেনেকৈ মণিপুৰী মণিপুৰ, ওডিচি উৰিষ্যা, মোহিনীঅট্টম কেৰেলা, কুচিপুড়ি তামিলনাডু, এনেকৈ 8টা আছে, মনত ৰাখিব বন্ধুসকল। যিটো নেকি আমাৰ অসমৰ যিটো আমাৰ শাস্ত্ৰীয় নৃত্য এইটো হ'ল সত্ৰীয়া। সত্ৰীয়া হ'ল অসমৰ শাস্ত্ৰীয় নৃত্য আৰু সত্ৰীয়াক 2000 চনত ভাৰতৰ সংগীত নাটক একাডেমীয়ে গ্ৰহণ কৰিছে। Question number 24. The Borderland Territorial Council was established in the year. কোন বছৰত বৰ্ডলেণ্ড টেৰিটৰিয়েল কাউন্সিল স্থাপন কৰা হৈছিল? বন্ধুসকল ইয়াৰ উদ্দেশ্য হ'ব 2003 চনত। 2003 চনৰ পাৰিলে তাৰিখটো মনত ৰাখিব। তাৰিখটো হ'ল 10 ফেব্ৰুৱাৰী। 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে অৰ্থাৎ বৰ্ডলেণ্ড টেৰিটৰিয়েল কাউন্সিল অৰ্থাৎ BTC গঠন হৈছিলে। Question number 25. According to popular belief, how many Shiva lingas were engraved in Surya Pahar by Base in order built up as a second Kashi? জনবিশ্বাস অনুসৰি দ্বিতীয় কাশী হিচাপে গঢ়াৰ উদ্দেশ্য বেদব্যাসে সূৰ্য পাহাৰত কিমানটা শিৱলিংগ খোদিত কৰিছে? বন্ধুসকল এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনটো। 99,999টা শিৱলিংগ তাতে বনাইছিলে বেদব্যাসে, যাতে সূৰ্য পাহাৰক দ্বিতীয় কাশী হিচাপে চিনাক্ত কৰিব পাৰে। এইটো উদ্দেশ্য লৈ বেদব্যাসে 99,999টা শিৱলিংগ বনাইছিলে সূৰ্য পাহাৰত। বন্ধুসকল এইটো আছিলে আজি লাষ্ট কুৱেশ্যনছ। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকৰ মতামত কমেণ্টত জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ধন্যবাদ।